নমস্কাৰ সাধাৰণ ছাৰ বাইদেউসকল দ্য লাৰ্ণিং পইণ্ট ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দ্য ষ্টেণ্ডিং কমিটি গঠন কৰিছিল অংগনবাদী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত। আপোনালোকে ইতিমধ্যে গম পাইছে এইটো। আৰু এই ষ্টেণ্ডিং কমিটিয়ে যি প্ৰতিবেদন দিছিল, প্ৰতিবেদনত আপোনালোকৰ দৰমহাক লৈ পেলাই আৰু এটা তেওঁলোকে কমেণ্ট দিছিল। অংগনবাদী সহায়িকাসকলৰ কাৰণে ভাল খবৰ, আপোনালোকে দৰমহাৰ উপৰি 250 টকাকৈ প্ৰতিমাহে লাভ কৰিব। এই সুখবৰ আপোনালোকে যি কেন্দ্ৰীয় চৰকাৰে কমিটি গঠন কৰিছে, কমিটি গঠন কৰি দিয়াৰ তেওঁলোকে যি প্ৰতিবেদনতে উল্লেখ কৰা আছে যে এগৰাকী সহায়িকালৈ 250 টকা অতিৰিক্তভাৱে প্ৰদান কৰাৰ পৰামৰ্শ তেওঁলোকে আগবঢ়ায়। লগতে যি অংগনবাদী কৰ্মী, এই কৰ্মীসকলৰ দৰমহা, কৰ্মী আৰু হেল্পাৰৰ দৰমহা তেওঁলোকৰ কোৱালিফিকেশ্যন আৰু যি এক্সপিৰিয়েঞ্চ আছে ইয়াৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ৰাজ্য বিশেষে। কিছুমান ৰাজ্য হয়তো আপোনালোকৰ কোৱালিফিকেশ্যন চাই হয়তো দৰমহা বৃদ্ধি কৰিব, কাৰোবাৰ কোৱালিফিকেশ্যন বেছি, কাৰোবাৰ কোৱালিফিকেশ্যন কম। যেনে কিছুমান এনেকুৱা আছে কৰ্মী 10 পাছ আৰু কিছুমান আছে আপোনাৰ 12 পাছ। গতিকে 12 পাছৰ হয়তো দৰমহা অলপ বেছি বৃদ্ধি হ'ব পাৰে আৰু যাৰ 10 পাছ তেওঁলোকৰ দৰমহাটো অলপ কম বৃদ্ধি হ'ব পাৰে। গতিকে সেই কথাও স্পষ্টকৈ এই যি কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ষ্টেণ্ডিং কমিটি, এই কমিটিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। গতিকে অতি শীঘ্ৰে আপোনালোকৰ ভাল খবৰ আহিব। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।